আজি আমি আলোচনা কৰিম পাৰ্ট নম্বৰ 1 সৌৰজগতত আমাৰ পৃথিৱী। হ্যাঁ, সৌৰজগত যে সৌৰজগত যে আছে ইয়াত আমাৰ পৃথিৱী কি, পৃথিৱী ক'ত আছে, পৃথিৱীৰ স্থান কি, পৃথিৱীৰ বিষয়ে আমি কি আজি জানিবৰ কাৰণে আলোচনাৰ চেষ্টা কৰিম আৰু সৌৰজগতৰ বিষয়ে কি এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। মূল কথা এই পাৰ্ট 1 নম্বৰ পাৰ্ট যে আছে সৌৰজগতৰ আমাৰ পৃথিৱী ইয়াৰ পৰা আমাৰ কি জানিব পাৰিম এটা আমাৰ তথ্য জনাই লওঁ। সৌৰজগতৰ বিষয়ে ধাৰণা লাভ কৰা, সৌৰজগতৰ বিষয়ে আমি কি কৰিম ধাৰণা লাভ কৰিম। তো সৌৰজগতৰ বিষয়ে আমি কি জানিব পাৰিম, সৌৰজগত কেনেকৈ সৃষ্টি হৈছে, সৌৰজগতত কি আছে ইয়াৰ বিষয়ে আমি কি কৰিম ধাৰণা কৰিব পাৰিম। সৌৰজগতত পৃথিৱীৰ অৱস্থান সম্পৰ্কে জানা, সৌৰজগত যে আছে ইয়াত পৃথিৱী ক'ত আছে, পৃথিৱীৰ অৱস্থান কি এই বিষয়ে আমি এই পাঠটি জানিব পাৰিম। সৌৰজগতৰ বিভিন্ন গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰ, গ্ৰহাণুপুঞ্জ, ধূমকেতু আদিৰ অৱস্থানৰ বিষয়ে জানা। তহঁতে গ্ৰহ শুনিছা, ধূমকেতু কেতিয়াবা ধূমকেতু আহিব বুলি শুনিছা না, এইটো কথা এই বিষয়ে আমি জানিব পাৰিম। গ্ৰহবোৰৰ আকাৰ, এই যে গ্ৰহবিলাক যে আকাশত আমি কি দেখোঁ বিভিন্ন তৰা গ্ৰহ বিভিন্ন বস্তুবোৰ দেখা পাওঁ, বিভিন্ন কিবাবোৰ দেখা পাওঁ, সিহঁতৰ আকাৰ আকৃতি বা সিহঁতৰ অৱস্থান কি এই বিষয়ে আমি পাঠৰ পৰা কি কৰিম জানিব পাৰিম। অন্যান্য গ্ৰহৰ সৈতে পৃথিৱী তুলনা কৰিব পাৰি, অন্যান্য গ্ৰহৰ লগত পৃথিৱীৰ কি আছে এই বিষয়ে আমি আজি জনা কৰি চোৱা। সৌৰজগতত আমাৰ পৃথিৱী, এই যে আমাৰ সৌৰজগত যে আছে আমাৰ আকাশখন যে আছে তৰাবোৰ এইবিলাক কি আছে সৌৰজগত কি আছে চন্দ্ৰ তোৰ কি আছে ইয়াতে তৰা আছে, গ্ৰহ আছে, চন্দ্ৰ আছে, হয় নহয়, বেলি পৃথিৱী সূৰ্য সব আমাৰ কি আকাশত আছে, আমি জানা মতে কথা আছে আকাশত আছে, হয় নহয়। এই বিষয়ে আমি তথ্যবোৰ জানিব বিচাৰিছোঁ। এই তৰাবোৰ কিতাপত চাই লোৱাচোন। তোমালোকে ৰাতিৰ আকাশখনলৈ কেতিয়াবা মনোযোগেৰে চাইছানে? তহঁতে ৰাতিৰ আকাশখন চাইছানে? যেতিয়া বতৰ ভাল থাকে, বৰষুণ নোহোৱা ফৰকাল আকাশ একদম সুন্দৰ আকাশ যেতিয়া দেখা যায়, আকাশখন তহঁতে ৰাতি চাইছানে? কি আছে চাইছানে? ফৰকাল বতৰত ৰাতিৰ তৰাবৰা আকাশখন চাই বৰ ভাল লাগে। যেতিয়া ভাল দিন আহে ফৰকাল মানে সুন্দৰ চাপা আকাশত কি লাগে ৰাতি চালে কি লাগে বহুত ভাল লাগে, হয় নহয়। কিছুমান তৰা বৰকৈ উজ্বলি থাকে আৰু কিছুমান তৰা অনুজ্জ্বল, কিছুমান তৰা কি এই যে চোৱা, কিছুমান তৰাবিলাক দেখাতে ডাঙৰ বেছি উজ্জ্বল হৈ থাকে আৰু কিছুমান অলপ সৰু লাইট দিয়া নিচিনা দেখা যায়, অলপ পৰ্টিয়া দেখা যায় আৰু কিছুমান তৰা কি দেখা যায় ডাঙৰ দেখা যায়, কিন্তু কি কৰি থাকে সিহঁতে বেছিকৈ উজ্জ্বল হৈ থাকে আৰু কিছুমান তৰা আকৌ বেছি ডাঙৰ, বেছি তৰা দেখাত এনেই সৰু, কিছুমান তৰা চা দেখাতে সৰু, কিছুমান তৰাত কি আছে দেখাতে ডাঙৰ আছে। তোমালোকে নিশ্চয় জানা চকুৰ পৰা যিমানে দেখা বস্তু দূৰত্ব বাঢ়ে এই বস্তু সিমানে আমি সৰু দেখোঁ। আমাৰ পৰা এটা বস্তু যিমান দূৰত থাকে সেই গতিকে আমি সৰু দেখোঁ, ওচৰত আহিলে কি হয় আমি ডাঙৰ দেখোঁ, হয় নহয়। এই কথাটো মই ক'ব বিচাৰিছোঁ। আমি যেনেকৈ ইয়াৰ পৰা আমি যদি ৰাস্তাখনত যদি চাওঁ, ৰাস্তাখনত বহুত দূৰত কিলোমিটা মানুহজনে কি সৰু দেখা যায়, তেতিয়া মানুহজনে আমাৰ ওচৰতে মানুহজনে কি কৰে ডাঙৰ দেখা যায়। ইয়াত লিখা আছে এইটো কথা কৈছে ইয়াত, সেইবাবে আমাৰ পৰা দূৰত থকা বহুত তৰাক আমি তেনে সৰু দেখিছে, আমাৰ পৰা বহুত দূৰত আকাশত বহুত দূৰত এই তৰাবিলাক যে আছে সিহঁতক আমি ইয়াৰ পৰা দেখা দেখি সৰু দেখা যায়। এইটো কৈছে এইটো চাইছে যেনেকৈ তৰা, কিছুমান তৰা সৰু দেখা যায়, কিছুমান তৰা ডাঙৰ দেখা যায়, কিছুমান তৰা পোহৰ বেছি আছে, কিছুমান পোহৰ সৰু আছে, কিছুমান তৰা বহুত দূৰত আছে, কিছুমান অলপ কিবা আছে, এই কথাটো কৈছে। আছে ওপৰত ছবিখনলৈ মন কৰাচোন, এই ছবিখন মধ্যে চোৱাচোন, এই ছবিখন চোৱা মন কৰা ইয়াত কাঁচি জোনেৰে সৈতে কিছুমান থুপ খাই আৰু কিছুমান হিৰচৰিত হৈ থকা জ্যোতিষ্কৰ প্ৰতি আকাশখন ভৰি পৰিছে। চা কিছুমান আকাশখন গোটেই তৰা বা বিভিন্ন জ্যোতিষ্ক বা ধূমকেতুবিলাক কি কৰিছে আকাশখন ভৰি পৰিছে, হয় নহয়। এনেই উজ্জ্বল জ্যোতিষ্ককে তৰা বুলি কোৱা হয়, যে উজ্জ্বল এই জ্যোতিষ্কবিলাক আছে সিহঁতক কি বুলি কোৱা হয় তৰা বুলি কোৱা হয়। অতীজৰে পৰা তৰাবোৰ আকাশখনে মানুহক আকৰ্ষণ কৰি তুলিছে। এই যে আকাশত যে তৰাবিলাক দেখা যায় কি কৰিছে মানুহক বহুত আকৰ্ষণ কৰি তুলিছে। এই তৰাবিলাকক লৈ পেলাই এই জোন বেলি তৰা থকা বিভিন্ন তৰাবিলাকক লৈ পেলাই মানুহে বহুতে কি কৰিছে, বহুত কবিতা লিখিছে, কিতাপ লিখিছে, বহুতে বিভিন্ন ধৰণৰ বুৰঞ্জী লিখিছে, বহুতে ভাল গানা বনাইছে, মানুহে গানা বনাই দিও ইয়াৰ বিষয়ে জনাব বিচাৰিছে, কবিতাও লিখিছে বহুতে। এই কথাটো ইয়াত মই ক'ব বিচাৰিছোঁ। তাৰমানে আকাশত তৰা আছে কি নাই আমি নাজানো, হয় নহয়, কিন্তু বহুত মানুহে ইয়াক লৈ পেলাই বিভিন্ন কল্পনা কৰিব বিভিন্ন ধৰণৰ কথা কৈছে, বিভিন্ন ধৰণে আমাক জনাব বিচাৰিছে, বহুতে কি কৰিছে গানা বনাইছে, বহুতে কিতাপ লিখিছে, কথাটো কৈছোঁ। এই আকাশখনলৈ পৌৰাণিক কালত মানুহে বহুতো জন্ম কল্পনা কৰিছিল। আকাশখনৰ প্ৰক্ৰিয়া তৰা, নেজাল তৰা, সূৰ্য জন্ম আদিক লৈ মানুহে বহুতো সাধু কথা প্ৰচলন হৈ আহিছে। এতিয়া বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মহাকাশৰ বিষয়ে বিভিন্ন গৱেষণা আৰু অভিযান চলি আছে।
এই গৱেষণাৰ অভিযানে মহাকাশখনৰ বহুতো নতুন নতুন তথ্যৰ সম্ভেদ দি আছে। এতিয়া মানুহবিলাকে কি কৰিছে, বিভিন্ন যন্ত্ৰ পাতি বনাই পেলাই বিভিন্ন মহাকাশযান যোগেদি এই আমাৰ আকাশখন তৰা বিলাকৰ বিষয়ে, আকাশখনত থকা বিভিন্ন গ্ৰহ নক্ষত্ৰবোৰৰ বিষয়ে বিভিন্ন ধৰণৰ অভিযান কৰি আছে। কি কৰিছে, বিভিন্ন অভিযান কৰি পেলাই বিভিন্ন তথ্যবিলাক ওলাব বিচাৰিছে। আমি আগত দেখা অলেখ তৰাৰ ভিতৰতে কিছুমান নক্ষত্ৰ, কিছুমান গ্ৰহৰ কিছুমান উপগ্ৰহ বুলি কোৱা হয়। তৰাবোৰৰ ভিতৰত যিবোৰ তিৰবিৰাই থকা দেখা যায় সেইবোৰে নক্ষত্ৰ নিজা পোহৰ আছে। নক্ষত্ৰবোৰৰ কি আছে, নিজা পোহৰ আছে। তৰাবোৰক কি বুলি কয়, নক্ষত্ৰ বুলি কোৱা হয়। নক্ষত্ৰবোৰৰ কি আছে, নিজা পোহৰ আছে। ঠিক আছে, আজি এইখিনি আলোচনা কৰিম। কালি যদি এই পাঠটো মই যোনটো বুজাইছোঁ সেইটো অলপ ভালদৰে পঢ়ি আহিবা, অলপ বুজি আহিবা। মই আকৌ কালি ভালদৰে বুজাই দিম দেই। ঠিক আছে।